-30 ডিগ্ৰীত সীমান্ত ৰক্ষা কৰা প্ৰথমগৰাকী মহিলা। মহিলাগৰাকীৰ নাম শিৱা চৌহান। তেওঁ হ'ল বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচিনত ভাৰতীয় সেনাৰ প্ৰথমগৰাকী মহিলা বিষয়া। 40 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা সেনা বিষয়াই চিয়াচিনত দেশৰ সীমান্ত তত্বাৱধান কৰিব। চিয়াচিনত নিয়োজিত হোৱাৰ আগতে যিকোনো সেনাকৰ্মীয়ে নিৰ্দিষ্ট প্ৰশিক্ষণ ল'ব লাগে। শিৱা চৌহানেও সেই কঠিন প্ৰশিক্ষণ লৈছিল। তেওঁ চিয়াচেন বেটেল স্কুলত এমাহৰ বাবে লৈছিল প্ৰশিক্ষণ। চিয়াচিনত কুমাৰ পোষ্টৰ দায়িত্ব ল'ব শিৱাই। এই কুমাৰ পোষ্টটো সাগৰ পৃষ্ঠৰ পৰা 15,600 ফুট উচ্চতাত অৱস্থিত। বছৰটোৰ বেছিভাগ সময়ৰ বাবে কুমাৰ পোষ্টৰ এলেকাৰ তাপমাত্ৰা -25ৰ পৰা 30 ডিগ্ৰীলৈ হ্ৰাস হয়। বৰফ পৰা আৰম্ভ হয়। এই ঠাইৰ পৰা সীমান্তৰ সুৰক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণৰো প্ৰয়োজন। শিৱা চৌহানে সেয়েহে এমাহৰ বাধ্যতামূলক প্ৰশিক্ষণ ল'ব লগা হৈছিল। ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা শিৱা চৌহান। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।